হেল্ল' নমস্কাৰ কি খবৰ সকলোৰে মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে মাঘ মাহৰ 9 তাৰিখ আৰু আজি আমাৰ মন্দিৰত মই আপোনালোকক মোৰ চেনেলত থকা মানে বেছিভাগ প্ৰায়ভাগ ভিডিঅ' মোৰ সেই মন্দিৰটোৰ পৰাই হয় আৰু সেই মন্দিৰটোতে আজি আছে মহাভাগৱত উদযাপন। সেইকাৰণে ভাবিলোঁ আপোনালোকক সেই মন্দিৰটোৰ বিষয়ে সকলোখিনি কৈ দিওঁ আৰু আজি তাতে যিহেতু ভাগৱত হ'ব নামো আছে নাগাৰা নাম ছোৱালীৰ, সেয়ে ভাবিলোঁ মন্দিৰটোৰ সকলোবোৰ কথা কৈ দিওঁ। মন্দিৰটো কেতিয়া কেনেকৈ কি হৈছিল। আচলতে মন্দিৰটো যিহেতু আপোনালোকে দেখিছে পথাৰৰ মাজত আছে, সেই নদী পাৰ হৈ যাব লাগে আমাৰ এইখিনিৰ পৰা। মানে মন্দিৰটোৰ নাম হ'ল দৰং কামৰূপ আঞ্চলিক দামোদৰ মন্দিৰ। সেই মন্দিৰটো আচলতে তাতে এখন গাঁও আছিল বোলে, কোৱা মতে আৰু গাঁও এখন আছিল, দাস সম্প্ৰদায়ৰ লোকসকল তাত আছিলে। কিন্তু তাতে যিহেতু নদীৰ ওচৰতে বানপানী হয় সেইবাবে তেওঁলোকে তাৰ পৰা গুচি যাবলগীয়া হ'ল আৰু সেই ঠাইখিনিতে সেইবোৰ তাতে থাকিবৰ কাৰণে ঘৰ চৰ বনাবৰ কাৰণে তাতে গছ আছিল, গছবোৰ কাটিলে। তাৰপাছত মন্দিৰটোৰ গাতে যি গছডাল আছে সেই গছডাল যেতিয়া কাটিব লৈছিল, কাটি থাকোঁতেই বোলে কৰতখন, যিডাল গছ কটা কৰতখন সেইখন ছিঙি গৈছিল আৰু গছডাল কটা হোৱাৰ পাছতো পৰা নাছিল আৰু তেনেকৈ গ'ল সেইবোৰ। তাৰপাছতে ওচৰৰ মানুহবোৰে দেখে তাতে ৰাতি প্ৰায় 1-2 বজাত কিবা এটা পোহৰ দেখে, তাৰপাছত সাপ দেখে, এনেকৈ বহুত কিবি দেখে। তাৰপাছত এইবোৰ প্ৰায় যেতিয়া দেখা হ'ল যিসকলে দেখে তেওঁলোকে আহি আমাৰ ওচৰৰ মানুহখিনিক গোটাই ক'লে কথাবোৰ। তাৰপাছতে সকলোৱে আলোচনা কৰি সেইবোৰ চাফ চিকুণ কৰি তাতে মন্দিৰ স্থাপন কৰিলে আৰু যেতিয়াৰ পৰা মন্দিৰ হ'ল, চৰকাৰেও বহুতখিনি সহায় সহযোগিতা কৰিছে। সকলোৱে বহুত দূৰ দূৰণিৰ মানুহো আহে আৰু তেতিয়াৰ পৰাই প্ৰত্যেক মাঘ মাহৰ 9 তাৰিখে ভাগৱত পাঠ হয় আৰু ডাঙৰকৈ হয়, বহুত দূৰৰ পৰা মানুহ আহে। লগতে 3-4খনমান গাঁও লগ লাগি কৰা হয় আৰু আজি সেই মাঘ মাহৰ 9 তাৰিখ আৰু আজিয়ে আছে সেই ভাগৱত আৰু আজি আছে প্ৰিয়ংকা শইকীয়াৰ নাম, নাগাৰা নাম ছোৱালী। তো মই ভাবিলোঁ আপোনালোকক মন্দিৰটোৰ বিষয়েও কওঁ আৰু নামো দেখুৱাওঁ। তেনেহ'লে ভিডিঅ'টো চাই থাকিব। এতিয়া মই ঘৰতে আছোঁ আৰু যাম অলপ পাছতে মন্দিৰলৈ। তোৰ বিষয়ে যিখিনি জানো সেইখিনি ক'লোঁ। আচলতে ভালদৰে ক'ব পৰা নাই, গম পাইছোঁ মই, কিন্তু যিখিনি পাৰিছোঁ সেইখিনিয়ে কৈছোঁ। আৰু আজি যিহেতু ভাগৱত আছে তাতেতো হ'ব মানে খিচিৰি খোৱা হয়, প্ৰত্যেক বছৰে খুৱাই আৰু এইবাৰো খুৱাব। মই যাম অলপ দেৰিকৈ, মাহঁত গৈছে, সকলোবোৰ গৈছে, মই আৰু আমাৰ খুৰাৰ ছোৱালী আমি এনেকৈ যাম একেলগে, অলপ পাছতকৈ যাম। নাম যেতিয়া হ'ব তেতিয়া যাম, দেখুৱাম বাৰু তেতিয়া সকলোবোৰ। ভিডিঅ'টো চাই থাকিব। এতিয়া আমি আহি আছোঁ আৰু নাম চলি আছে সেইফালে। আপোনালোকক নাম চাম সকলো দেখুৱাম, আপোনালোকে মোৰ লগত থাকিব মুঠতে। আৰু গাড়ী চাড়ী একদম ফুল হৈ গৈছে, বহুত মানুহ আহে এইফালে, বহুতৰ পৰা মানুহ আহে। ৰ'ব দেখুৱাই আছোঁ একদম। ভাগৱত পাঠ উদযাপন গেট, ইয়াতে আৰু বহুত গাড়ী চাড়ী, একদম বহুত বেছিয়ে মানুহ। আৰু সৰিয়হবোৰ সৰিলে চাওক, মানে পকা নাই, আপোনালোকক দেখুৱাইছিলোঁ নহয়, এয়া চাওক। আহিব প্ৰত্যেক মাহৰ 9 তাৰিখে হয়। আৰু এয়া প্ৰিয়ংকা শইকীয়াৰ নাম চলি আছে ভিতৰত। বলক প্ৰিয়ংকা শইকীয়াৰ নাম আপোনালোককো দেখুৱাওঁ, লগতে ময়ো চাওঁ। গেটটো পাইছিলোঁহে, আকৌ মানে আমাক ফটো মাৰি দিবৰ কাৰণে লৈ গ'ল। তাৰপিছত ফটো মাৰি আকৌ আহি আছোঁ ৰ'ব, নাম দেখুৱাই আছোঁ ৰ'ব আপোনালোকক। মই একদম বেয়া হৈ আহিছোঁ দেই, মানে ইমান ঠাণ্ডাতে কলা চলা পৰি গৈছোঁ একদম।
মানে কথাটো হ'ল নাই কি হওক নাই কি হওক নাই বোলা ভাই কগেছি ও তামলা গেছি ও দেরি হব তাৰমানে করিয়া চাম সব পাইছিল কথাটো কৈ দিয়া গেল মানে চানাই যোৱা ৰাতি মায়ে তোমাৰ কথা মোক কৈ আছে আৰু মই শুনি আছো কৈ আছে শুনি আছো কৈ আছে শুনি আছো তাৰপিছত কি হ'ল জানা বাইরে বলছি আর বলছি হ'ল জানা ভিডিও বেলা দিবা বহুত দেৰি হৈ গ'ল অহা আৰু দেখুৱাব নাপালোঁৱে আৰু এই সকলো খায়ে উঠিলে আৰু সেইফালে বনাই আছে ঘৰত সেইটো ঘৰত অঁ আৰু সেয়া আমাৰ লিজা বাইদেউ খাই উঠিছে আৰু মোক মাৰিব আহিছে তাইক দেখুৱাইছোঁ যে বাপৰে আহি আছে চাই লৈ কিনা তোৰ কি বল হ'ল নেকি মোক মাৰিবৰ কাৰণে একদম মাৰিব দাউৰি আছি আৰু বাকী সকলোবোৰ দেখুৱাই যাম বলক আৰু কিবা দেখাব তাই নাম বলক এতিয়া নামকে চাব আৰু গতিকে প্ৰিয়ে আমাৰ জানো কিবা লাভালাভ হ'ল নাই সেইকাৰণে মই আজি তোমাক এটা শেষ পৰীক্ষা কৰি চাম বুলি ভাবিছো তুমি এটা কাম কৰা দুটা সম্পূৰ্ণকৈ খোলা বুঢ়া হৈছে বুঢ়ী হৈছে কইনা ঐ ৰাম বেছি কৰিবি দিবা পানীয়ে
আমি চব আহিলোঁ এতিয়া আহি আছে আৰু আমাৰ ধনেও নাম চাব গৈছে দেই